নমস্কাৰ ৰং কৰিব আমাৰ চেনেললৈ স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে নতুন অনুষ্ঠান লৈ মই পুনৰ উপস্থিত হৈছো আমাৰ আজি মঞ্চত আছে আপোনালোকৰ সমস্যাসমূহৰ সমাধান দিবলৈ বাবা কৰিম খান আসসালামু আলাইকুম আল্লাহৰ জয় আমাৰ জয় আপোনাক স্বাগতম জনাইছো আপোনাৰ বাবে বহুতে আপোনাৰ দাবী কৰি থাকে যে আপোনাক আমাৰ চেনেলত আনিব লাগে আপুনি আহিছে আমাৰ ভাল লাগিছে আপুনি ৰাইজক এটাৰ্থে আপোনাৰ চমু পৰিচয় থাকিব নিশ্চয় নিশ্চয় আমার ককা আছে মানে কাকা ওই বাংলাদেশের কাতাতার পার করি আসিল তোর আমার ছাড়টা তিরি বিয়া করাইছিল তোরে মই 4 নম্বর তোর 5 নম্বর লড় এটা মই জ্যোতিষবিদ্যা গ্রহণ করিছি অরঙে দরঙে ঘুরি আর এটা আমার প্রতিষ্ঠিত ব্যক্তি নমস্কার হয় আজি আমাৰ পুৱাৰ পৰা ষ্টুডিঅ'খন ঘৰ দীঘল লাইন হৈ আছে তাৰ ভিতৰত আমি কিছুমান নিৰ্দিষ্ট অংশত ব্যক্তিক নিৰ্বাচন কৰিছো তো মই মাতিবলৈ চেষ্টা কৰিম নিশ্চয় মই এই ব্যক্তিসকলৰ সমিধান নিশ্চয় দিবলৈ চেষ্টা কৰিম আল্লাহৰ জয় আমাৰ জয় নিৰ্দিষ্ট সংখ্যক ব্যক্তিসকলৰ মাজৰ পৰা উপস্থিত হৈছে আমাৰ মাজত ঠেকেৰা গাঁৱৰ নিৰ্মালী মিছেছ নিৰ্মালী কলিতা আৰু তেওঁৰ পুত্ৰ আপোনালোকৰ আপোনাৰ প্ৰব্লেম বিলাক বাবাৰ আগত ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ বাবা নমস্কাৰ মই বহু সমস্যাত পৰি আপোনাৰ তাক আহিব লগা আছিল মোৰ এটাই আপা এই বহুত কইনা চাই মই ভাগি গৈছোঁ আৰু ক'তো বিয়া ঠিক নহয় এই বিয়াখন হয় এই ভাঙা যায় আপুনি মোক কিবা অনুসন্ধান এটা দিয়কচোন বিয়াৰ যুগ আছে না নাই চাই দিয়কচোন আপনি আমাকে আপনার বাচ্চাদের বিষয়ে অলপ থোড়া ভাঙি বাচি কক তার জন্মর পরে টাইম আর কুছ জানকারি অলপ ভাঙি বাচি কক আমার ই জন্ম আহার মাহ হৈছে পুৱা ৰাতি 3-4মান বাজিছি টাইমটো নাজনো আমি তো পঢ়িব শুনিব নাজনো না ঘড়ী চৰি নাই বা নামটো পৰমেশ্বৰ আৰু বাৰটো হ'লে শনিবাৰ আছিল মম পৰমেশ্বৰ নহয় প্ৰেম মোৰ ফেসবুক আইডি परमेश्वर कन्या राशि और सेटारडे शनिवार और बातটো তো ইমান ভাল নহয় অলপ তেৰান আৰু তোমাৰ টাইমটো 3-4 বাই 7 ভিতৰত তো একদম খারাপ টাইম তো চাই লহা এটি চাই দে সব হাত কাম দে ইয়েস গুনাই পিছত বাতটো শনিবাৰ সব দেও লাগাই তো ফোনে আর কাম নাই সফটলি বাবা সফটলি দেখ কাম নাই আপনার সোয়ালি সে কাম নাই ধরা এটা সব এর কারণে এই মই আপা চাবা নাই মই আপি চাবা আহিছো এলা কি আপা চাৰ কথা ক মই আহিছো কইনাৰ কাৰণে এলা হান হেৰি কথা নেকি এলা সব ভণ্ড এলাহান টকা পৰা বুদ্ধি এলাহান এই লাগ দিয়ক সেইবিলাক যাক দিয়ক আমাৰ মাজত এতিয়া দ্বিতীয়জন উপস্থিত আছে তেওঁ মিনতি দাস তেওঁক আমি তেওঁৰ অসুবিধাবিলাকৰ বিষয়ে সুধিবলৈ চেষ্টা কৰিম নমস্কাৰ মোৰ নাম শ্ৰী মিনতি দাস আৰু মোৰ ফেচবুক আইডি এঞ্জেল প্ৰিয়া আছে এক ছেকেণ্ড ৰ'ব হা হেল্ল' জান মই ষ্টুডিঅ'ত আছোঁ অকণমান পিছত কল কৰিছোঁ হা তোমাৰ লগত বা তিনিটামান একাউণ্ট দেখোন এনচাৰ প্ৰিয়া 1 2 3 বাদ দে তুমি প্ৰব্লেমটো কোৱাচোন না মোৰ মানে প্ৰব্লেমটো কি মই 3বাৰে মেট্ৰিক দিলোঁ চ' 3বাৰেই ফেইল কৰিলোঁ তোলৰ পৰাও দিলোঁ কিন্তু তাতেও বেয়া হ'ল তাতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল মোৰ মানে বয়ফ্ৰেণ্ডৰ ঘৰত মেট্ৰিক ফেইল ছোৱালী বিয়া নকৰায় চ' আপুনি কিবা এটা চলিউশ্যন দিয়ক না মই মেট্ৰিকটো পাছ কৰিবই লাগিব যেনেকৈ নহওক আৰু ৰবা মই চাই আছো ও মেইন প্ৰবলেম তো মানে বিয়া হে মেট্ৰিক ফেল তো বাহানা ৰবা চাই আছো তুমি তোমাৰ ফেসবুক 3টা একাউন্ট ডিএক্টিভ কৰিবা গম পাইছা আৰু তোমাৰ টিকটক একাউন্ট ইনষ্টল মাৰবা আৰু অলপ ভালকে পঢ়া শুনাত লাগা বয়ফ্ৰেণ্ডটো অলপমান কমকে টাইম দিয়া কৰা অনবৰত দেখোন হেইয়া মোবাইল দি হৈছে অলপ কমকে টাইম দিয়া কৰা হেই তোমাৰ ওপৰত বেলেগ আৰু একো নাই যোৱা মোবাইল বাপৰে বাপ এইটো নহ'লে মই চলিব নোৱাৰো দেই এইটো মোৰ জান আপুনি কিবা বেলেগ চলিউশ্যন দিয়ক না বাবাই নদিলেও কিন্তু মই এটা সমাধান দিব পাৰোঁ এটা কোচিং ল'ব পাৰা তাতে মই ছিংগল আছোঁ অ'কে থেংক ইউ মই কাইলৈ আপোনাক যোগাযোগ কৰিম ফেচবুকত হা এতিয়ালৈকে বাই বাই তোমাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান ইমানতে সমাপ্তি কৰিব ওলাইছোঁ বাবাই আমি তেওঁৰ মূল্যৱান সময়ৰ পৰা আমাক দিয়াৰ বাবে ধন্যবাদ
আল্লাহ জয় আমার জয় সুবহানাল্লাহ। আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। অহা সপ্তাহত আমি আকৌ নতুন অনুষ্ঠান লৈ অহাৰ চেষ্টা